হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল কাৰি পটেন ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ চাইনিজ পুঠি মাছৰ এটা সুন্দৰ ৰেচিপি, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এই যে মাছখিনি দেখিছে, এইখিনি কিন্তু আপোনালোকে একেবাৰে নিৰ্ভেজাল বুলি ক'ব পাৰে, কিয়নো এইখিনি মোৰ মাৰ ঘৰৰ পৰা পঠোৱা পুখুৰীৰ মাছ হয়, আমাৰ নিজৰে ঘৰৰ পুখুৰী, গতিকে একো ধৰণৰ সাৰ ব্যৱহাৰ কৰা নাই। আজিকালিতো নিৰ্ভেজাল বুলি কোনো বস্তুৱে নাই দিয়কচোন, চব বস্তুতে সাৰ ব্যৱহাৰ কৰে, যিহেতুকে নিজৰ ঘৰৰ হয় সেইবাবে আমি একো সাৰ ব্যৱহাৰ কৰা নাই। মা দেউতাই খুব মৰমত পঠাইছে, গতিকে মই নিজে কাটি বাছি ৰেডি কৰিছোঁ। আৰু জানেনে, এনেকৈ মোৰ মাৰ ঘৰৰ পৰা যেতিয়া বস্তু পঠাই নহয়, মোৰ শহুৰ শাহু বা যোনেই নাথাকক শহুৰৰ ঘৰত, কিন্তু অকণমান ভালকৈ বনাই খুৱাবলৈ মোৰ খুব ভাল লাগে, এটা বেলেগ ধৰণৰ উৎসাহ আহে। আজি বনাইছোঁ সৰিয়হৰে, তো গতিকে ভিডিঅ'টো দেখাইছোঁ আপোনালোকক। তাত দি দিছোঁ সৰিয়হ, শুকান জলকীয়া আৰু কেঁচা জলকীয়া, অকণমান পানী দি পেলাই এটা পেষ্ট বনাই লৈছোঁ। আৰু এতিয়া মাছখিনিৰ ওপৰত দি দিছোঁ অকণমান পানী দি দিছোঁ, আৰু দি দিছোঁ অকণমান হালধি আৰু নিমখ। তো এইখিনি হালধি আৰু নিমখ দি পেলাই ভালদৰে অকণমান লৰাই দিম, যাতে চাৰিওফালে নিমখ আৰু হালধিটো লাগি যায়। আপোনালোকে যদি মোৰ ভিডিঅ' ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ পেজখন ফ'ল' কৰি থ'ব, আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই নতুন ভিডিঅ' দিলে ন'টিফিকেশ্যন পায় আৰু ভিডিঅ'বিলাক চাব পাৰে। তো ইয়াত মই এতিয়া দি দিছোঁ 2-3 চামুচমান সৰিয়হৰ তেল, আৰু দি দিম এতিয়া কেঁচা জলকীয়া। দেখিছেনে কালাৰটো কেনেকুৱা ধুনীয়া লাগিছে। তো এতিয়া কেৰাহী এখন পাতি দিছোঁ এইফালে, ইয়াত 4 চামুচমান মই সৰিয়হৰ তেল দিলোঁ, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তাত দি দিছোঁ অকণমান কালি জিৰা। এতিয়া প্ৰথমে মাছবিলাক দিম এটা এটাকৈ, চাব যাতে মাছবিলাক দিওঁতে ভাঙি নাযায়। এয়া দিছোঁ। এতিয়া বাকীখিনি যিখিনি আমাৰ মছলা ৰৈ গৈছে সেইখিনিও ইয়াত ঢালি দিম, আৰু ঢালি দি পেলাই 1-2 মিনিটমান সময় ঢাকনি লগাই দিম। আৰু এইখিনি সিজিবলৈ একেবাৰে টাইম নালাগে, দেখিছেনে, আৰু অকণমান ঢাকনি লগাই দিম। এয়া ঢাকনি গুচাই পেলাই দেখাই দিছোঁ, খুব ধুনীয়াকৈ সিজি গৈছে। চাব, 2খন হেতা ব্যৱহাৰ কৰি পেলাই ওলোটাব যাতে ভাঙি নাযায়। তো এয়া একেবাৰে ৰেডি হৈ গ'ল খাবৰ বাবে। তো আপোনালোকে এনেকৈ ধৰণে ট্ৰাই কৰিব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ সামৰিছোঁ, আকৌ লগ পাম। ধন্যবাদ।